মোৰ চেনেল মনসিং গড়লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে পুনৰবাৰ হেপী দুৰ্গা পূজা আৰু আজি হৈছে নৱমী আৰু মই এতিয়া যাবলৈ ওলাইছোঁ যোৰহাটৰ বৰপেটাত থকা নৱগ্ৰহ মন্দিৰ মানে বিষ্ণু মন্দিৰলৈ যাওঁ চাকিয়া গছ দি আহোঁ আৰু চব বছৰে যাওঁ সেইকাৰণে এইবাৰো যাম আৰু এইটো চাউণ্ডে শুনি আছে আমাৰ ইয়াত মানে যিটো কিন্নাৰ সমাজ আছে মানে কিন্নাৰ সমাজে মানে নৱৰাত্ৰিৰ পালন চেলিব্ৰেট কৰিছে পালন কৰিছে বহুত ধুনীয়াকৈ বাহিৰত পেণ্ডেল চেণ্ডেল দিছে আমাৰ চোতালতে আমাৰ ইয়াতে ভাড়াতে থাকে একেলগে থাকোঁ আমি ওচৰতে তাতে মানে চেলিব্ৰেট কৰিছে সেয়াও পাৰিলে দেখাম যদি পাৰোঁ আজি পাৰ্টি আছে খানা আছে ইয়াত নিৰামিষ পূৰা দেখাই যাম আপোনালোকক এতিয়া বৰ্তমান আমি মন্দিৰৰ পৰা আহোঁ ব'লক পাই গ'লিহি মন্দিৰ এয়া নৱগ্ৰহ মন্দিৰ ঠিক আছে এতিয়া গৈ চাকি তাকি জ্বলাই লওঁ ঠিক আছে हेलो गाइज मैं जो कैसे सेलिब्रेशन आसली नवरात्रि किन्नर समाजे कैसे या पेंडल और मोर भंटी हाय माय नेम इज अर्चना दास और मन्सें घरলৈ सब्सक्राइब करिबा लाइक करिबा शेयर करिबा कमेंट करिबा नापाहरिबो सो मरम দি যাব मन्सें घरলৈ আজি কেনেকুৱা লাগিছে আজি বহুতেই ভাল লাগিছে তো ড্ৰেছটো দেখা দে আকৌ ভালকে দেখবা ধুই দে ধুনীয়া লাগিছে ৰে চালেদি মোৰ মেকআপটো কেনেকুৱা কৰিছে কমেন্টত ক'ব আইলেছো লগাইছে দেখিছে ৰে আইলেছো লগাইছে বাই 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 ঠিক আছে এটা ভিতৰলৈ যাওঁ বলো কৈছে ৰবি দিদি আৰু এফালে আলহী আহিছে নামটো কৈ সানি ভৰি দি এজনী বাৰবি এজনী পাৰবি এয়া তামোল দি আছে আৰু এয়া আপোনাৰ নামটো কৈ দিয়ক মই মিছ মীনা বৰ্মন শিৱসাগৰত থাকোঁ আৰু এয়া আমাৰ ঘৰৰ ৰেগেনি বুলি মাতো আমি ব'লক আমি এতিয়া গল্ডি বাগ চাওঁ এয়া হৈছে গল্ডি পাক গল্ডি এতিয়া আমি আছো বাহিৰত কৈ দিয়া আমি বাহিৰত আছো এজনী প্ৰতীক্ষা এই দুজনী পোৱালি আমাৰ ঘৰত চব সৰু সৰু এতিয়া হাইটটোহে মোৰ নাম সুন্দৰী কিন্নৰ আমি জহাৰ পৰা কৈছো তেখেতক চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই ভাল পৰা মই প্ৰীতি কিন্নাৰ হয় যোৰহাট পৰা নৱমীৰ শুভেচ্ছা জনাইছো ইমান ধুনীয়া হ'ব তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু বহুত ভাল ভাল ভিডিঅ' দেখি পাবা ইয়াতে দেই কুলি জাগে যাওঁ এয়া সংগীতা বাই বিলাই আছে আকৌ ক'ত বিলাবা
চাটনি হালোৱা আৰু মুড়ি আমি খাই লওঁ ইয়াত এতিয়া মাইনা বা আৰু ঠিক আছে খাই লওঁ
কাৰণে মই যে তামোলৰ ডিউটি দিছিলে বুলি কৈছিলোঁ সেইটোতো তামোলৰ ডিউটি হৈ পিনে বিলনীয়াহে হ'লগৈ লাষ্টত এতিয়া তথাপিতো এতিয়া অকণমান গা পা ধুই আকৌ এতিয়া আজি নৱমী যে পূজা চাবলৈ অকণমান যাওঁ আজি ওলাই যাওঁ আৰু আকৌতো নাহিবই এবছৰতে চ' সেয়াই ওলাইছোঁ আৰু একদম চকুকেইটা একদম সোমোৱা হৈ আছে মানে আপোনালোকক ড্ৰেছটো দেখাই দিছোঁ মই ঠিক আছে পূজালৈ গৈ আছোঁ ইমান ভিৰ ইমান গৰম একদম মানে তামাম ভিৰ দুবছৰৰ মূৰত মাস্ক নিপিন্ধাকৈ পূজা ফুৰিবলৈ পাইছে চবেই বহুত এনজয় কৰিছে চবেই চব ওলাই আহিছে আৰু যোৱা বছৰটো 10টা বজালৈকে মানে সেয়া টাইম আছিলে হয় নাই 10টা বজালৈকে আছিলে বাট 9:30তে বন্ধ কৰিবলৈ মানে অৰ্ডাৰ আহি গৈছে এইবাৰ মানে এইবিলাক একো লিমিট নাই যে সেইকাৰণে ঠিক আছে ইমান মানুহ হেৰাই এইডোখৰ অকণমান খালী ভয়ে লাগিছে আমি যদি চেপটা হৈ যাওঁ যদি চাটনি বনি যায় আমাৰ
জাষ্ট অলপ আগত আহিছোঁ আৰু মানে পূজা ফুৰি ফুৰি মানে পূজাৰ ফুৰি ফুৰি টোপনিয়াই ফুৰিছোঁ মানে দিনটোতো তাত বিজি আকৌ এতিয়া ঘৰ আহি পিনে একদম মানে থাকিব পৰা নাই মানে ইমানে ভাগৰ লাগিছে এতিয়া ভাত খাই লওঁ আৰু ভাত একো নাই ভাত এয়া ভাত দাল আৰু অমলেট আৰু জলকীয়া এনেকৈ খাই লওঁ আৰু ঠিক আছে ব্লগটো এতিয়া সামৰিছোঁ যদি ভাল পালে নহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ 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 ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই